হেল্ল' এভৰিৱান, কেনে আছে আপোনালোক? আশা কৰোঁ নিশ্চয় ভালেই। বৰ্তমান মোৰো ভাল আৰু মই নিহাৰিকা আজি আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আৰু আজি ভিডিঅ'টো হৈছে মিঠা বগৰী আচাৰ ৰেচিপি। আৰু দেখিছে মই এতিয়া কেৰাহীত তেজপাত, শুকান জলকীয়া আৰু জিৰা ভালকৈ ভাজি লৈছোঁ। আৰু এতিয়া ভাজি লোৱাৰ পাছত এড কৰিছোঁ এতিয়া মই বগৰী, আৰু এইখিনি বগৰীখিনি শুকাই লোৱা হৈছিলে অলপ। আৰু এতিয়া বগৰীবোৰ ভালদৰে মিক্স কৰি লৈছোঁ। তাৰপাছত এতিয়া মই এড কৰিছোঁ অলপ নিমখ, আৰু নিমখখিনিও মই ঠিক তেনেদৰে মিহলি কৰি ল'ম ভালদৰে। আৰু তাৰপাছত এতিয়া এড কৰিছোঁ মই জলকীয়া গুড়ি, আৰু আপোনালোকে কিমান জ্বলা খায় তাৰ অনুসৰি দিলেই হ'ব। আৰু ইয়াত মই অলপ জলকীয়া গুড়ি দিছোঁ। তাৰপাছতে এতিয়া মই এইবোৰ ভালদৰে মিক্স কৰি ল'ম। দেখিছে মই ভালদৰে মিক্স কৰি লৈছোঁ। তাৰপাছত এতিয়া মই এড কৰিম ইয়াত মছলা, মানে আগৰ ভিডিঅ'টোত মই দিছিলোঁ সেইবোৰ কি মছলা ইয়াত এড কৰা আছিলে। তো সেইবিলাকেই গুড়ি অলপ আছিলে, সেইখিনিয়ে মই দিছোঁ। আৰু এই মছলাখিনিও মই ভালদৰে মিক্স কৰি ল'ম। এয়া দেখিছে মই ভালদৰে মিক্স কৰি লৈছোঁ। এইবোৰ ভালদৰে মিক্স কৰি লোৱাৰ পাছত এতিয়া মই ইয়াত এড কৰিম অলপ গুড়। আপোনালোকে কিমান মিঠা খায় তাৰ অনুসৰি আপোনালোকে গুড় দিলেই হ'ব। মই ইমান বেছিও মিঠা নাখাওঁ, সেইটো কাৰণে ইয়াত অকল সোৱাদটো আহিবলৈ মই দিছোঁ। আৰু এতিয়া মই গুড়বোৰ ভালদৰে মিক্স কৰি ল'ম। দেখিছে মই ভালদৰে মিক্স কৰিছোঁ, মানে বগৰীখিনিৰ লগত যাতে গুড়খিনিও গলি যায়, গোটেইখিনিৰ লগত যাতে মানে ভালদৰে মিহলি হয়, ঠিক তেনেদৰে মিক্স কৰিছোঁ। আৰু এইবোৰ ভালদৰে মিক্স কৰাৰ পাছত মই এতিয়া ইয়াত অলপ ভিনেগাৰ দিম, মানে বগৰীখিনি যাতে অলপ দিন থৈ দিলেও বেয়া নহয়। যিহেতু ইয়াত গুড় দিয়া আছে, সোনকালে ভেঁকুৰ উঠিব পাৰে, তো সেইটো কাৰণে তাৰ কাৰণে মই অলপ ভিনেগাৰ দিম ইয়াত। আৰু এই ভিনেগাৰ দিয়াৰ পাছত মই ভালদৰে মিক্স কৰি ল'ম। দেখিছে মই ভালদৰে মিক্স কৰিছোঁ। আৰু আপোনালোকৰ ঘৰত ট্ৰাই কৰি চাব, কেনেকুৱা লাগে খাই জনাব। বহুতে বহুত ধৰণকৈ বনায়, ময়ো ঠিক এনেদৰে বনাইছোঁ। আপোনালোকে আশা কৰি ট্ৰাই কৰি চাব, পাছত মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগে। আৰু এয়া দেখিছে মোৰ বগৰী আচাৰ ৰেডি হৈ গ'ল। তেতিয়াহ'লে মই আজিলৈ আহিছোঁ। নমস্কাৰ।